অনুষ্ঠানটো যিটো মুকলি কৰিব লাগিছিল সেইটো কিন্তু মই নাছিল। মই প্ৰথমতে আমাৰ BECৰ আমাৰ হাগ্ৰাম মামলি ছাৰৰ হৈ বা BPৰ দলৰ হৈ খবৰতে ক্ষমা বিচাৰিম, এখেতে এটা বিশেষ কামৰ কাৰণে আহিব নোৱাৰিল। ভাগ্যক্ৰমে মই এইটো আজি উদ্বোধনী কৰিলোঁ। মই নিজকে ভাগ্যৱান বুলি ভাবিম যে আজি যিটো মই ঐতিহাসিক ৰজাৰ দিনৰ পৰাই যিটো আমাৰ লক্ষী পূজা চলি আছে এইটো মই উদ্বোধন কৰিব পাই মই বহুত সুখী। আজি উৎফুল্লিত মোৰ মনটো, আৰু সঁচাকৈ ক'ব গ'লে মই বহুত উৎফুল্লিত, বহুত ভাল পাইছোঁ। ৰাইজক কি জনাব যে এইটো বিজনেছ? ৰাইজক মই এইটোৱে জনাব বিচাৰোঁ যে এনেকুৱা এটা আমাৰ ইমান ডাঙৰ এটা অনুষ্ঠানটো যাতে সকলো শ্ৰেণীৰ মানুহে যাতে ভালকৈ সহায় সুবিধা আগবঢ়ায়, যাতে আজিৰ পৰা 19 তাৰিখলৈকে যিটো মেলা যাতে ভালকৈ এইটো চলাই লোৱা, যাতে সকলো শ্ৰেণীৰ মানুহে সকলো জাতি জনগোষ্ঠীৰ মানুহে যাতে সহায় আগবঢ়ায়, যাতে ভালে ভালে চলি যায় আমাৰ, যাতে এইখিনি মই আহ্বান জনাম ৰাইজক। এইখিনি